লগ পাই গেলো আমাৰ ইউটিউবাৰ যাওঁতে ইজোৰ পিন্ধি যাব লাগিব তো কোনটো দি আছে পিছত মেছেজ কি কোনটো হেন কিবা বস্তু আছে কোনটো হ'লে মই দছটামান নেকি ইয়াৰ বহুতটা আছে ইয়াৰ চব গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল আৰু সুমিত আৰু মই ক'ত আছোঁ সুমিত আজি বৰ্তমান হেৰিত আছোঁ পাহেচা নামটো এইটো দলগা আখাইত থানত আৰু এই পিছৰ ফালে গছডাল দেখা পাইছে এইফালে মন্দিৰটো আছে তাত মানে নতুন বছৰ বুলি কিবা ঠগি চগি দি আছে আৰু আমি কিন্তু ইয়াত অহা নাই আমি যাম বেলেগত আমি যাম ভোগেশ্বৰ মন্দিৰত তই আগতে গৈছা না ভোগেশ্বৰত জানাই না ময়ো জানাই চিনি নাপাওঁ আৰু আমাৰ লগত আছে ভৃগুৰ বোলে তেল নাই সি অলপ যায় তাতে মানে তেল চেল ভৰাব গৈছে তাৰ আগতে আমি ইয়াতে ৰৈ ভিডিঅ'টো ইয়াতে আৰম্ভ কৰিম আৰু দলগাখাই থানৰ কাষেৰে এনেদৰে নৈটো বৈ গৈছে পহুমৰা নদী লাহে লাহে ভিৰ হৈ আছে নাম চাম চলি আছে খানখন মানে ৰাস্তাটোৰ একদম কাষতে লাগি আছে তাৰ কাৰণে গাড়ী চাড়ীবিলাক যাই আছে অলপ ৰাস্তাটো পাৰ হওঁতে ভালকৈ পাৰ হ'ব লাগে আৰু চাওক না ভিৰ চাওক কেনে এটা ভিৰ মানে এইটো তিনিআলি হয় এইফালৰ পৰা বাছ আহিছে পিলপিলি গাড়ী মানে চব বাইক চাইক চব ভিৰ হৈ গৈছে একদম 30 মিনিটমান প্ৰায় এনেকৈ জামৰ মাজত লাহে লাহে আহি কিবা এখন গেট দেখিছোঁ মন্দিৰত তো চাং বলক আৰু আহি গ'লোঁ ভৃগুক লগ পালোঁ কি ভৃগু ক'ত লৈ এলি আছি তই ইমান ভিৰ দেখা বস্তু তই নেদেখা জেগা এইফালে চাওক গেটখন বনাই আৰু এই বাইক চাওক না বাইক চাওক কিমান বাইক চব ফালে মানে বাইক থোৱা জেগা নাই এইফালে চাওক এই গামোচা ৰুমাল এইবিলাকৰ দোকান দি থৈ দিছে পূৰা এই হেলমেট নলকে নেকি এই হেলমেট বেছি আছে বুলি কৈ আৰু ইফালে চেণ্ডেল টেণ্ডেল জোতা টোতাবিলাক ভালকৈ ৰাখি যাওঁতে ইজোৰ পিন্ধি যাব লাগিব ইজোৰ পিন্ধি যাম যাওঁতে আৰু মানুহ চানুহ ফালি চিৰি আমি আহি গ'লোঁ সুমিত আৰু মই এইফালে এই মানুহবিলাকে মানে ফেচবুকত বা এনেও ক'লেও ভোগেশ্বৰী কৈ থাকে এইটো ভোগেশ্বৰ নহয় এইটো চাওক মন্দিৰৰ মেইন গেটখনৰ ওপৰত লিখা আছে এইটো ভোগেশ্বৰ আৰু এতিয়া মন্দিৰৰ ভিতৰলৈ যাম প্ৰত্যেকটো মন্দিৰৰে নাম কিয় দিয়ে তাৰ এটা মানে কাহিনী থাকে আৰু এই নামটো মানে ভোগেশ্বৰ নামটো কিয় হ'ল সকলোখিনি কৈ আছোঁ এতিয়া ভিতৰলৈ যাই লওঁ ইয়াতে চাওক ইমানবিলাক চাকি খালী হৈ আছে মানে শেষ হৈ গৈছে মানে ৰাতিপুৱাৰ পৰাই মানুহ হৈ আছে ইয়াত আৰু মই ধূপকেইডাল ইয়াৰ ওপৰতে দি দিলোঁ যিহেতু আগৰবিলাক শেষ হৈ গৈছে আৰু এই বাহিৰত গামোচাবিলাক কিনি ইয়াত মন্দিৰৰ ভিতৰত এনেকৈ বান্ধি দিয়ে মন্দিৰৰ ভিতৰত যদি এনেকৈ গামোচা বা ৰুমাল যি আছে আনি যদি বান্ধি দিয়ে মানে যিটো ভাবি বান্ধি দিয়ে মনৰ আশাটো পূৰণ হয় বুলি কয় তাৰ কাৰণেই মানে ইমানবিলাক গামোচা ৰুমাল চব বান্ধি থৈ দিছে মন্দিৰৰ ভিতৰত লগ পাই গ'লোঁ আমাৰ ইউটিউবাৰ পি অসমীয়া MC তামাম ভিডিঅ' দি থাকে প্ৰায় 2 দিন 3 দিনৰ পিছত মানে ৰেগুলাৰে দিয়ে প্ৰায় আগতে ৰেগুলাৰে দিছিল আজিকালি কিয় ৰেগুলাৰ নেদা প্ৰব্লেম হয় নেকি মানে পঢ়িও আছে আৰু এতিয়া কি ফ্ৰী ফায়াৰ আইডিটো কি আছিল ভুটুক মানে কিনো মাতা নাম এনে কিয় বোলে ভুটুক 94 এতিয়া আছে না নাই এতিয়া নাই ন ফ্ৰী ফায়াৰ অঁ আজিকালি বাদ দিছে ফ্ৰী ফায়াৰ আৰু ঠায়ে ঠায়ে ইয়াত এনেকৈ চেল্ফি স্পট বনাই দিছে গণেশৰ মূৰ্তি বনাই দিছে আৰু সুমিতে ফটো উঠিল তাতে মোৰ লাজ লাগে তিৰি চিৰি বহুত আছে ফটো উঠা আমাৰ চেণ্ডেল ৰখা মানুহ কেনে লাগছে ৰখি কিয় নাহা ল তোৰ কাৰণে কিবা এটা আনছো
পইচা কম হা পইচা কম কিহৰ পইচা লাগে তক এই দোকান এইগিলা পইচা নাই আৰু এই আনছো কিবা অলপ খাই লৈ সেইকাৰণে 3-4টা তিৰি দি দিয়ক ভগৱানে দক ইয়াত ভেগু অলপ মানুহ চানুহ দেখাই আনো মই মানুহ দেখা নাই না তই মানুহ তই তিৰি চিৰিহে দেখা পাওঁ বহু মেছেজ দি আছে ইয়াক কওঁতে বুলি ইয়াৰ মোক মোবাইলটো চাবা নেদে তই কোনটো দি আছে পিছত মেছেজ কি কোনটো সেনেহেন কিবা বস্তু আছে কোনটো বুলি মই 10টা মান নেকি ইয়াৰ বহুতটা আছে ইয়াৰ স্বভাৱ বঢ়িয়া দিয়ক এইফালে কিতাপৰ দোকান দিছে মেলা অলপ মেলা ফুৰি হৈ যায় এইটো কি এইফালে নদীটো বৈ গৈছে আৰু এইখন দলঙৰ এইফালে কি আছে চাই আহোঁ মেলাত পিছত যাম আগতে দলঙৰ এইফালে কি আছে চাই আহোঁ দলংখন পাৰ হৈ আহি এইটো শিৱ মন্দিৰ আছে মানে এই মন্দিৰটোৰ কাৰণে আহি আছে মানুহবিলাক এইফালে হোটেল দিছে হোটেলত ভিৰ বহুত এই তোৰ বৌ গতাৰ কাৰণে লৈ ল একযোৰ একযোৰ ল গাইজ মানে ভোগেশ্বৰ মন্দিৰটো চালোঁ ভাল লাগিল বহুত আৰু মানুহ বহুত মানে আৰু ভোগেশ্বৰ কিয় হ'ল নামটো আপোনালোকে যদি জানে আৰু যিবিলাকে নাজানে সেইবিলাকক কৈ দিছোঁ মানে কি ইয়াতে ওচৰৰে গাঁও এখনত মানে এজন মানুহৰ বোলে মানে গাই গৰু এজনী আছিল আৰু গাই গৰুজনী ইয়াতে আহি মানে গাখীৰ দি থাকে মালিকে মানে ভাবি আছে গাখীৰবিলাক ক'ত যায় তাৰপিছত একদিন মানে মালিকে লক্ষ্য কৰিল গাইজনী আহি ইয়াতে মানে একজন মানে বিৰিণা আছিলে বিৰিণা চোবাত মানে তলত কিবা এটা মূৰ্তি আছিলে মূৰ্তিটোত গাখীৰবিলাক দি যায় আৰু তাৰপিছত মানুহজনে মানে কথাবিলাক চাই গোটেইখিনি তেনেকৈ ভোগেশ্বৰী নামটো হ'ল আৰু ভোগেশ্বৰ নামটো কিয় হ'ল মানে গাই মানে গৰু গাখীৰ দিয়ে মানে কি ভোগ আৰু তাতে মূৰ্তিটো মানে হ'ল ঈশ্বৰ ঠিক তেনেকৈ ভোগেশ্বৰ নামটো হ'ল তো গাইজ ভিডিঅ'টো চাই কেনে পালে জনাব